নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আজি আন এটা ব্লগলৈ আশা কৰোঁ সকলোৱে ভালে আছে আজি এতিয়া আকৌ এইফালে যাব ওলাইছোঁ ক'ত যাম আপোনালোকে চাগে গম পাইছে থাম্বনেইলটো দেখি আগতে ভিডিঅ'টো আকৌ আৰম্ভ কৰি দিলোঁ আৰু মই ভিডিঅ' এনেকৈ আৰম্ভ কৰোঁ বিশেষ মানে জানিছোনে নাই নিজে নাজানো আৰু ভিডিঅ' মুঠতে আৰম্ভ কৰোঁহে আপোনালোকে চাই থাকিব ভিডিঅ'খিনি মৰম দিব আশীৰ্বাদ কৰিব প্ৰত্যেক ভিডিঅ'তে মই এই কথাটো কওঁৱেই সেইটো কাৰণে আকৌ কৈ দিছোঁ আৰু মই ইয়াৰ আগত যেটো ভিডিঅ' দিছোঁ আজি 4 দিন মানৰ আগত সেই ভিডিঅ'টো মোৰ 2 দিনৰ ভিডিঅ' দিলোঁ বহুত ভিডিঅ' কৰিছিলোঁ মাজত থাকি গ'ল ভিডিঅ'খিনি দিবলৈ বিচাৰিয়ে নাপালোঁ মানে ইমানেই ভিডিঅ' হৈ গ'ল মোবাইলত আকৌ ডিলিট কৰি দিওঁতে কিছুমান মানে ভাল ভিডিঅ' ডিলিট হৈ গৈছে এনেকুৱা হৈ গৈছে দিবলৈ থাকি গৈছে সেইকাৰণে ভিডিঅ' 2 দিনৰ ভিডিঅ' বনাইছোঁ কেনেকুৱা হৈছে নিজে গম পোৱা নাই আপোনালোকে চাই থাকিব ভিডিঅ'খিনি চাই আপোনালোকে কমেণ্ট কৰি জনাব তেতিয়া গম পাম আৰু ক'ত ভুল হৈছে ভুল হ'লে সদায় শুধৰাবলৈ চেষ্টা কৰিম সেইকাৰণে কওঁ কমেণ্টটো দিবৰ কাৰণে আপোনালোকে কমেণ্ট দিব কোনখিনিত ভুল হৈছে সকলোৱে দেখুৱাই দিলেহে গম পাম ক'ত ভুল হৈছে সেইকাৰণে কৈ দিছোঁ আৰু আপোনালোকে মই যি আহিছে মুখত তেনেকৈয়ে কৈছোঁ এতিয়া আৰু ফুলি পিন্ধিবলৈ আছেই কাণত ফুলি পিন্ধি মেলি ৰেডি হৈ লওঁগৈ আৰু আপোনালোকেও চাই থাকিব ভিডিঅ'সমূহ আমাৰ বিয়া ঘৰতে বহি আছোঁ অলপ পৰিৱেশ দেখাইছোঁ এইখিনি মানুহখিনি মই কথা নকওঁ বেংক বাতিটো ভাল লাগিছে সেইকাৰণে কথা কোৱা নাই আৰু পৰিৱেশটো ভাল লাগিছে মানুহ যথেষ্ট মানুহ আছে ইফালে এয়া আমাৰ ওচৰৰে আছে মানুহখিনি বহি আছে মই যিখিনি পাৰোঁ সেইখিনিকে দেখাইছোঁ আৰু বৰ বিশেষ ভিডিঅ' মই কৰি থকা নাই বহাৰ পৰা অকণমান কৰিছোঁ একেখন ভিডিঅ'কে কৰি থাকিবলৈও বেয়া যে সেইকাৰণে অকণমান কৰিছোঁ আৰু আমি খাই বহি আছোঁ এয়া ওচৰৰে এইকেইগৰাকী আমাৰ ঘৰৰ ওচৰৰে তেখেতসকল এয়া দেখাইছোঁ আৰু এইফালে চাওক এয়া মানুহ বহি আছে এইখিনি এয়া কইনা মাক দেউতাক আছে এইফালে এয়া দেখাইছোঁ আৰু মোৰ মাতটোৰ কাৰণে মানে বেছি কথা কৈ থাকিবলৈ বেয়া পাই আছোঁ সেইকাৰণে দেখাইহে দিছোঁ আপোনালোকে চাই থাকিব এনেই পৰিৱেশটো ভালেই লাগি আছে কাৰণ আজিকালি বেংক পাৰ্টি লাগি থাকিলে সেইটোৱে চবতকৈ ভাল লাগি থাকে সেইকাৰণে আৰু হেৰিটো থাকেই ডিজেটো থাকেই আৰু সেইকাৰণে
চাদৰ পিন্ধি আছে ভাই কৈছে ভাল লাগিছে সেইকাৰণে সিহঁতক অকণ ভিডিঅ' কৰিছোঁ এইজনী ছোৱালীজনী এতিয়া কিবা এটা ক'ব লাগিব দেই তোমালৈ ৰৈ আছিলোঁ কিবা এটা কোৱা তোমালোকে চবে বিয়া খাবলৈ আহিছিলোঁ আমি ন বিয়াতে লগ পালোঁ এতিয়া যাবলৈ যামগৈ আৰু বৌহঁতকো পালোঁ এতিয়া যাবলৈ ওলাই আছোঁ 4 ছেকেণ্ড হৈছেহে আজি ক'ব লাগিব তুমি কোৱা কোৱা লাজ কৰিলে নহ'ব কোৱা তোমাৰ কাৰণেহে ৰৈ আছিলোঁ আজি তুমি ক'ব লাগিব তুমি এতিয়া লাজ কৰিলে নহ'ব নহয় ইমান দেৰি তোমাৰ কাৰণে ৰৈ থাকিলোঁ তোমাৰ লগত ভিডিঅ' কৰিম বুলি আৰু তুমি যদি আকৌ ভিডিঅ'ত একো নকোৱা তেতিয়া মনটো বেয়া লাগিব নহয় তুমি কিবা এটা কোৱা তেতিয়াহে ভাল লাগিব এইফালে আকৌ হাই কৈছে এয়া বিয়াঘৰত যথেষ্ট সময় বহিলোঁ এতিয়া আমি যাওঁগৈ আৰু বহুত টাইম বহিলোঁ সন্ধিয়া হ'ল গৰু বান্ধিবলৈ হ'লেই বহুত টাইম বহিলোঁ এতিয়া আমি যাওঁগৈ অলপ ভিডিঅ' কৰিলোঁ আমি বিয়া পাই টমটমত আহিলোঁ দেই ওচৰৰ ভাইটি এটা সেয়া অকণমান দূৰ তথাপিতো এয়া বিয়াৰ পৰা আহিলোঁ আহি কাপোৰ সলাই পেলাই মাছ বাচিবলৈ লৈছোঁ মাছ দেউতাহঁতৰ পুখুৰীত মাছ ধৰি আনিছিলে মাছ এয়া কুঁহি মাছ দুটা ভাঙোন মাছ এটা মোৱা মাছকেইটা ডাঙৰ ডাঙৰ মোৱা মাছ মোৰ মোৱা মাছটো বহুত ভাল লাগে মোৱা মাছটোৱে বেছিকৈ খাই ভাল পাওঁ মাছকেইটা কাটি লওঁ কাটি পেলাই আপোনালোকক আকৌ লগ পাই আছোঁ মানে বেছি ভিডিঅ'টো দীঘলীয়া কৰিবও নোৱাৰি তোমাৰ পৰীক্ষা নহয় জানো পঢ়িব লাগে নহয় দেহা ন তোমাৰ পৰীক্ষা আমি বিয়াৰ পৰা আহিলোঁ আহি মাছ বাচিলোঁ শাক কাটিলোঁ তাৰপৰা আলহী আহিলে দেউতা আৰু ভিনদেউ আহিলে দেউতা ভিনদেউকো চাহ দিলোঁ তাৰপিছত দেহা অকণমান বিচনাতে টোপনি গুচি গ'ল তাৰপৰা এইটো উঠিলে এতিয়া দেহাটো তাৰপিছত দেহাই শুই উঠিলে তাৰ ভাবিলোঁ দেহাৰ পৰীক্ষা সেইকাৰণে ভিডিঅ' আৰু কৰি নাথাকোঁ ভিডিঅ'টো ইমানতে সামৰিম আপোনালোকে ভিডিঅ'খিনি চাব ভিডিঅ' বনাব ইমান জানিছোঁ নে নাই নিজে নাজানো আৰু যেন তেনে যি আহে তাকে কৈ মেলি এনেকৈ ভিডিঅ' বনাইছোঁ আৰু আপোনালোকে মৰম দিব মই কৈছোঁ আগৰ ভিডিঅ'টো মানে প্ৰত্যেক ভিডিঅ'তে কওঁৱেই আৰু সেইকাৰণে আকৌ কৈছোঁ এতিয়া দেহা পঢ়িবানে এতিয়া তুমি পঢ়িবা মই ভাত বনাম তুমি অকলে পঢ়িবানে মই ভাতো বনাবগৈ লাগিব মাছ বনাবলৈ আছে যিহেতু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ইমানতে সামৰিম ভিডিঅ'টো আৰু আপোনালোকে ভিডিঅ'টো চাই লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ আন এটা ভিডিঅ'ত লগ